আমাৰ বৰঠাকুৰ চিৰস্তাদাৰ ৰিজাৰ্ভ ক্লজ হৈছে নহয়, গম পাইছে নে নাই? কিয় হা কিয় ইডিট ফাংফুং অলপ সাৱধানে থাকিব। ক্লজে হ'ল আৰু এতিয়া সাৱধানে থাকি কি হ'ল? আপোনাৰ কথা কৈছো, কেতিয়াবা আপোনাৰো হৈ যাব পাৰে। কৃষ্ণ পুৱাই পুৱাই কি অমংগলীয়া কথাবোৰ কৈছে বাৰু ছাৰ। এইখন নেকি চাওকচোন, কলেজ চেমিষ্ট্ৰি। চেমেষ্ট্ৰি সেইটো কি নাম? মোৰ কিবা অদ্ভুত লাগিছে, ইংলেণ্ডৰ ৰাণী চানী নাম নেকি? ইংলেণ্ডৰ ৰাণীৰ নাম চেমেষ্ট্ৰি আছে? ছাৰ মই কলেজটো বুজি পাইছো, এইটো কিবা পাজুল লাগিছে। আপোনাৰ মাথাটো আছিল, এই সাধাৰণ ৱৰ্ডটো আপুনি উচ্চাৰণ কৰিব নাজানে। মানে কি মানে? এইটো চেমেষ্ট্ৰি নহয়, কেমেষ্ট্ৰি। কেনেকে কেমেষ্ট্ৰি হ'ব ছাৰ? এইটো CH আছে, চেমেষ্ট্ৰি। CH থাকিলেও উচ্চাৰণটো তেনেকৈয়ে কৰে। তেতিয়াহ'লে আমি ভুল উচ্চাৰণ কৰি আছো ছাৰ। যদি এইটো কেমেষ্ট্ৰি ক'ব লাগে তেতিয়াহ'লে কি হ'ব লাগে? এইটো চেমেষ্ট্ৰিহে। আপুনি অক্সফৰ্ডৰ পৰা অহা নেকি? অলপ বেছি জানে। ইংৰাজীত কিছুমান ৱৰ্ড আছে যাৰ স্পেলিংটো বেলেগ আৰু উচ্চাৰণটোও বেলেগ, যেনেকে চাইকলজি, PSHY, KNOW। ঠিক কেমেষ্ট্ৰিটো তেনেকুৱাই। হয় নেকি? ঠিক আছে দিয়ক, তেতিয়াহ'লে আজিৰ পৰা চৌধুৰীটো আমি আৰু কৌধুৰী বুলি কম। কিয়? চৌধুৰীটো CH থাকে যে। সেইটো চৌধুৰীয়ে ক'ব লাগিব। তেতিয়াহ'লে চেমেষ্ট্ৰিটো কিয় কেমেষ্ট্ৰি কম? আপুনি মোক আৰু পাগল নকৰিব। নহয় ছাৰ, মইহে পাগল হৈছো, মই পাজুল হৈ গৈছো কিন্তু। দিছ ইংলিছ চাবজেক্ট ইজ ভেৰি পাজলিং ছাৰ। One day CHC, another day CHK. What is this man? নহয় কিন্তু আমি ভুলৰ প্ৰতিবাদ কৰিব লাগে ছাৰ। হয় নেকি? ৰ'ব মই ওলাই দিওঁ। নেলাই দিয়ক, আপুনি থাকক। তাৰমানে থানাৰ চব ইনজিয়ৰ্ড। কাৰোবাৰ ভৰি, কাৰোবাৰ হাত, কাৰোবাৰ মূৰ। ইটছ এ ভেৰি টেনষ্টিং মেটাৰ। টেনষ্টিং মেটাৰ মানে কি কেইটা? টেনচনৰ মেটাৰটো বুজাইছো। কেইটা এই টেনচনৰ মিটাৰটো জানো টেনষ্টিং মিটাৰ বুলি কয়? আৰু বেলেগ কি বুলি কয় বা? মানে টেনচনৰ অনটো কাটি টিটো লগাই ING লগাই দিলে টেনচনটোৱে মানে গুৰুত্ব পায় আমাৰ ফালে। Have you any kind of out knowledge? Is that? কেইটা মই অকণ ৰেষ্ট লওঁগে দেই। No. This time is not for resting. This time is only listening. কিবা এটা থানাত গণ্ডগোল হৈছে। কি গণ্ডগোল হৈছে? নহলে অল ষ্টাফ একেলগে কিয় ইনচিয়ৰ হ'ব? কিবা এটা কৰিব লাগিব, নহলে আৰু বিপদ হ'ব। কি কৰিব ন আপুনি? বেকগ্ৰাউণ্ডটো চাই কিবা এটা কৰিম ৰ। Now let us the discussion start. Let us the discussion start নহয় হে। Let's start the discussions. Including me. ইহঁতক আপুনি দেখিলেনে? All are injured. কেনেকৈ? আজি হঠাৎ থানা in various parts of body they all are injured. অসমীয়াতেই কওক হে। সুবিধা হ'ব ন? ছাৰ, আজি আমাৰ সকলোবোৰ আঘাতপ্ৰাপ্ত, খুন্দাঘাত। কাৰোবাৰ যদি লেগছ, কাৰোবাৰ হেড, কাৰোবাৰ হেণ্ডছ। থানাত কিবা অমংগল হৈছে নেকি বাৰু ছাৰ? মানে ছাৰ, বেকগ্ৰাউণ্ডটো চাই দশা বেয়া থাকিলেও এনেকুৱা হয়। চ' আই থিংক আমি 3দিনীয়া কাৰ্যসূচীৰে এভাগ যজ্ঞ পাতো থানাৰ মংগলৰ কাৰণে। মই এতিয়া থানাৰ কাম বাদ দি 3দিনীয়া যজ্ঞ পাতিম। য়েছ ছাৰ, থানাৰ মংগলৰ কাৰণে আমি এইখিনি কৰিবই লাগিব। 3 দিন আমাৰ থানা ক্লজ থাকিব, যজ্ঞৰ আয়োজনটো চলিব। শৰ্মা দা, এই 3 দিন যজ্ঞৰ কাৰণে পূজাৰী লাগে, ক'ত পাম বাৰু? ৰাখক।